মাঘৰ 1 তাৰিখ আৰু আমি ৰাতিপুৱাই যাব ওলাইছোঁ আমাৰ পুৰণা চকত সেৱা ল'বলৈ জ্যেষ্ঠজনৰ। তো আপোনালোকে ভিডিঅ'টি চাই থাকক, আমি ক'ত গৈ আছোঁ। গোটেইকেইটাই যাব ওলাইছোঁ, চাব পাৰে। আমি আমাৰ গাঁৱতেই, আমাৰ পুৰণা চক, অলপমান দূৰ হয়। আমাৰ খুৰা আছে, খুৰী আছে তাত, আৰু আমি প্ৰত্যেকবাৰ মাঘৰ 1 তাৰিখে আমি সেৱা ল'বলৈ যাওঁ। গোটেইকেইটা হওঁ আমি, আৰু আমি এতিয়া গৈ আছোঁ। দেখাম তাত কোন কোন আছে আমাৰ ঘৰৰ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে থাকক, পিঠা লাড়ু খাওক, বনাই ভাল আৰু একেবাৰে বেছিও নাখাব, চুগাৰ হৈ যাব। গতিকে সকলোৱে ভালে থাকক, সুস্থ থাকক, আৰু ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। এইবাৰ আমি পিঠা লাড়ু খাম পুৰা। আমাৰ খুৰী, ডাঙৰ খুৰী, পিঠা লাড়ু বিমল এই আলু তৰকা মাছো এই মাত্ৰ হা। আজি আৰু ৰমাহিনা মাছ মাংস নচলে। আজি মাছ মাংস নচলে, আজি দৈ চিৰা চলে। আৰু এয়া বিমলে আমাক কি খুৱাব? আলু দৈ চিৰাৰ লগত অলপমান আলুৰ গ্ৰেভি দৈ চিৰাৰ লগত পুৰা টেষ্টি কৰি বনাও হা বিমল, খাব লাগিব বঢ়িয়াকে। খাই কবি আৰু একবাৰ মোক। ঠিক আছে, আৰু ভৱিষ্যতে আহিবি আমাৰ ঘৰত। আচ্ছা। আৰু আমি বৰ ইয়াতে ৰৈ আছোঁ আমাৰ পুৰণা চকত। এতিয়া বিমলে বনাই আছে, আমি খাম। আলু ভাজা আৰু চিৰা খাব ওলাইছোঁ আমি। বৰপেটা খানা আমাৰ বিমলে বনাই খুৱাইছে, বঢ়িয়া হৈছে বিমল, একদম ফেণ্টাষ্টিক। আপোনালোকে চাওক, বঢ়িয়া। এয়া জাল শাক বুলি কোৱা হয়। ইয়াতে চব জ্বলা দি পেলাই তৰকাৰী বনোৱা হয়, আৰু বহুত টেষ্টি হয়। এইটো বহুত বস্তু লাগে ইয়াতে। কি দিছে বাইদেউ? কি দিছে? ভেদাইলতা, নৰসিংহ, সৰু মানিমুনি, ডাঙৰ মানিমুনি, চন্তাৰ শিপা, অমিতাৰ শিপা, বিধেইকাৰ মূৰা, গোলমৰিচ, জ্বালা, আৰু কি দিছে? সব জলকীয়া দিছে, ধনিয়া পাত, সব মিক্স কৰি এই জাল শাক বনোৱা হৈছে। গন কচু দিছো, আৰু কচু দিছো। তো এইটো খোৱা হয় আজিৰ দিনত, তাৰমানে আজিৰ দিনত খাব লাগে, গাৰ বিষ কটা যায় বুলি কোৱা হয়। তো আমি এইটো খাম ভাতৰ লগত। ইয়াত মাংস বা কণী যিকোনো বস্তু দিব পাৰে। আমি ইয়াতে মাছ দি লৈছোঁ ইয়াতে আমি। তো খুব টেষ্টি কৰি খাম। আৰু তো অসমীয়া মানুহে জানেই আৰু জাল শাক মানে কি, তো আপোনালোকে জানিবই। আমাৰ পিঠা লাড়ু খোৱা হ'ল, আৰু আমি এতিয়া পুৰণা চকৰ পৰা ঘূৰি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টি চাই কেনে পালে জনাব। ভিডিঅ'টি ইমানখিনিয়ে আছিল। এতিয়া আমি খোজে গৈ আছোঁ ঘৰলৈ। পুৰা আলু ভাজি, চিৰা মস্তিকে খাই আহিলোঁ। দৈ চিৰা, লাড়ু, পিঠা, কাৰে চব খালোঁ আজি তাত গৈ। আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। ভিডিঅ'টি কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব।